ইয়াত চোৱা ৰাতিপুৱা সময় চাৰিওফালে গাড়ী সকলো গাড়ী গুৱাহাটীৰ অভিমুখে আহি আছে চোৱা এইটো লাখটকীয়া বজাৰ ইয়াত চোৱা এইটো হ'ল গুৱাহাটী চিটি মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা আজি আমি আহি গুৱাহাটীত উপস্থিত হৈছোঁ তোমালোকক বৰলুইত ব্ৰহ্মপুত্ৰ নদীটো কেনেকুৱা দেখাবৰ কাৰণে আজি আমি আহিছোঁ মই আছোঁ মোৰ লগত চোৱা আমাৰ শিৱ ছাৰ এজন আছে এতিয়া উইণ্টাৰ ছিজন যে ঠাণ্ডা দিন কাৰণে পানী শুকাই গৈছে ব্ৰহ্মপুত্ৰ সেইকাৰণে চাৰিওফালে বালি বালি চোৱা কিমান ধুনীয়া ভিউ বৰলুইতৰ তোমালোকক মই সদায় শিকাই আছিলোঁ যে ব্ৰহ্মপুত্ৰ নদী আটাইতকৈ ডাঙৰ অসমৰ আৰু এটা নদী হ'ল বৰাক নদী আমি বৰাক নদী মই বেলেগ দিন দেখাব চেষ্টা কৰিম আজি আহিছোঁ বিশেষকৈ বৰলুইত দেখাবৰ কাৰণে চোৱা বৰলুইত কয় এই নদীটোক কয় আৰু এই নদীটো অতি কাষত গুৱাহাটীত আহিলে দেখা পাবা তোমালোকে চোৱা বাৰিষাৰ সময়ত এইবোৰ সকলো গোটেই পানী ফুল হৈ থাকে এতিয়া ঠাণ্ডাৰ কাৰণে পানী এতিয়া কমি গ'ল সেইকাৰণে চাৰিওফালে বালি ওলাই আছে চোৱা আমি সিপাৰে যাম পানীৰ কাষত তাৰ পৰা আমি ধুনীয়াকৈ নদীটোক আকৌ দেখাব চেষ্টা কৰিম চোৱা এতিয়া চাৰিওফালে বালিয়ে বালি আমি নদীৰ মাজত আহি উপস্থিত হৈছোঁ ছাৰ হেল্ল' কৈ দিয়ক এইজন আমাৰ ছাৰ হয় শিৱ থাপা চোৱা এতিয়া নদীৰ মাজত দেখিছা নাই আগত এটা কাৰ ৰৈ আছে এইফালে চোৱা চাৰিওফালে কেৱল বালি আৰু বালি এতিয়া ঠাণ্ডা ছিজন কাৰণে ইয়াত পানী নাই আমি এতিয়া নদীৰ কাষত গৈ আছোঁ য'ত নেকি পানীৰ সোঁত আছে পানী বৈ আছে বাকীটো চব আপোনালোকে দেখিছে যে চাৰিওফালে কেৱল বালি আৰু বালি বাৰিষাৰ সময়তে চাব বাৰিষাৰ সময়ত গোটেই এই ঠাইডোখৰ গোটেই কেৱল পানী থাকে অতি ভয়াৱহ ৰূপ লয় এই ব্ৰহ্মপুত্ৰ ওলাইছে আপোনাৰ মানস সৰোবৰৰ পৰা আৰু এই নদীটো হ'ল কেৱল অসমৰে নহয় নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰৰ পাছত বৰাক নদী আহে বৰাক নদীটো আপোনাৰ নাগালেণ্ড হয় কাছাৰ হয় সিফালে আপোনাৰ বাংলাদেশত গৈ পৰে সেইবোৰ চোৱা জাহাজ ৰৈ আছে চিফ লগতে ভটভটিও ৰৈ আছে ভটভটি মানে সৰু ইঞ্জিনযুক্ত নাওকা এইবিলাক ভটভটি বুলি কয় সেইটো এটা চোৱা ভটভটি গৈ আছে দেখা পাইছানে তোমালোকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি কিমান ডাঙৰ জাহাজ গৈ আছে চোৱা এইটো এইফালে পল্টন বজাৰৰ পৰা সিমূৰে যাব ইফালে হ'ল আপোনাৰ উত্তৰ গুৱাহাটী গৈ আছে চোৱা কিমান স্পীড গৈ আছে দেখা পাইছানে চোৱা কিমান স্পীড গৈ আছে এইটো এটা জাহাজ পানী জাহাজ এইবোৰকে পানী জাহাজ বোলে চোৱা কিমান স্পীড গুচি গ'ল চোৱা এই আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ নদীত আহি উপস্থিত হৈছে প্ৰায় আধা কিলোমিটাৰ খোজকাঢ়ি আহিছে আগত খুব ইয়াত পানী থাকে আজিকালি পানী কমি গ'ল ঠাণ্ডা ছিজন কাৰণে যিহেতু এতিয়া ঠাণ্ডা সময়ত বৰষুণ অতি কম বৰষুণ হয় সেইকাৰণে ইয়াত চোৱা আমি ব্ৰহ্মপুত্ৰত আমি ওপৰত উঠি গৈছোঁ চাঙৰ ওপৰত ইয়াৰ পৰা তোমালোকক দেখুৱাম চোৱা কিমান ধুনীয়া ইয়াকে কয় ব্ৰহ্মাৰ পুত্ৰ পৰশুৰাম ভগৱানৰ নামত এই নদীৰ নামাকৰণ কৰা হৈছে চোৱা সেইফালে চোৱা জাহাজবোৰ ৰৈ আছে এটা জাহাজ গুচি গ'ল যে চোৱা সেইটো গৈ আছে চোৱা পানীত এইফালে আন এটা জাহাজ ৰৈ আছে চোৱা জাহাজ এটা ৰৈ আছে আমাৰ শিৱ ছাৰ চেলফি মাৰিবৰ কাৰণে ৰৈ আছে এইফালে চোৱা জাহাজবোৰত মানুহ গৈ আছে এইফালে আপোনালোকৰ এইফালে পল্টন বজাৰৰ পৰা ইয়াৰ পৰা
এই পল্টন বজাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীলৈ যায়, ইয়াৰ পৰা উমানন্দ মন্দিৰলৈও যায়। আমি পাছত উমানন্দ মন্দিৰত যাম, আপোনালোকক উমানন্দ মন্দিৰটো দেখাম ধুনীয়াকৈ। উমানন্দ ইয়াৰ পৰাই যায়, চাওক এই হ'ল ব্ৰহ্মপুত্ৰ, বৰলুইত মানস সৰোবৰৰ পৰা ওলোৱা বৰলুইত ব্ৰহ্মপুত্ৰ। তোমালোকে কমেণ্ট কৰি ক'বা যে ব্ৰহ্মপুত্ৰ নদীখন চাই কেনে লাগিছে চোৱা। সেইফালে দেখিছানে বিল্ডিংবোৰ, সেইটোৱে হ'ল গুৱাহাটী চিটি। এই এটা চোৱা, স্কুটি এটা আহিছে, স্কুটিটো জাহাজত উঠি দিব, কাৰণ ঘূৰি গ'লে প্ৰায় 20 কিলোমিটাৰমান হয়, সেইকাৰণে সিহঁতে শ্বৰ্টকাট যায়, জাহাজত উঠি দিব। জাহাজত বেছি ভাড়া নলয়, 10 টকা 20 টকা কিবা এটা লয়। সেইবোৰ আঁতৰত দেখা পাইছেনে প'ষ্টকেইটা যে ইয়াত নতুনকৈ এটা ব্ৰিজ বনাব। এইটো পল্টন বজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈ এটা ব্ৰিজ বনাই আছে। চোৱা এতিয়া আমি জাহাজৰ ওপৰত আহিছোঁ, জাহাজৰ পৰা মই লৈছোঁ ভিডিঅ'টো। চোৱা জাহাজৰ পৰা ধুনীয়াকৈ উঠি আছে, দেখা পাইছেনে কিমান ধুনীয়াকৈ। এই হ'ল জাহাজ, চোৱা MV ভাগীৰথী বুলি লিখা আছে। চোৱা IWTD RC নাম্বাৰ। তোমালোকেও কমেণ্টত লিখিবা যে জাহাজৰ নামটো কি। চোৱা জাহাজটো অলপ লৰি আছে, দেখা পাইছা ইমান ধুনীয়াকৈ। আমি পানীৰ ওপৰতে আছোঁ। ঠিক আছে, ইমান কৈয়ে মই ব্ৰহ্মপুত্ৰ দেখালোঁ, ইমান কৈয়ে মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।